পোৱা নাই চাগে, নে পাইছে যদি ক'ব পৰা নাই। আগৰ থাম্বনেইলবোৰ চাই গম পাইছে চাগে। মই আজি আহিছোঁ পাহাৰ। যোৱা ভিডিঅ'টোত কৈছিলোঁ পাহাৰ যাম বুলি, তো ফাইনেলি আজি আহি গ'লোঁ। যোৱাকালি আহিবলৈ অলপ বৰষুণ দি আছিলে বতৰ, আৰু বাৰিষা বতৰত এই পাহাৰ উঠাটো ভাল নহয়, পিছলি পৰিব পাৰোঁ। সেইকাৰণে আহি গ'লোঁ। আজিও বতৰ বৰ ঠিক নহয়, তথাপিও ৰ'দ ওলাইছিলোঁ অলপ, তাৰপিছত এতিয়া অলপ ধেমেকাইছে। বৰষুণ নিদিলে হয় আৰু। পাহাৰ 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 আজি ফাইনেলি পাহাৰ গৈ আছোঁ। চাই থাকক, বগৰী ঠাণ্ডাত বগৰী এটা চুবাই লওঁ। আজি বৰ বেছি একো নকওঁ, অকল যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক পাহাৰৰ দৃশ্য। ঠাণ্ডা বতৰত কাহ হ'লেও বগৰী খোৱা মজা বেলেগ, হয় নাই? বগৰী খোৱা মজাই বেলেগ। বগৰী খাই খাই পাহাৰ, এইফালে মোৰ পিছফালে আছে পাহাৰ। বন্ধুসকল, আমি এতিয়া পাহাৰৰ মাজত ক'ব লাগিব, এয়া বম বম পাথৰ। এই বম বম পাথৰ পাৰ হৈ ওপৰলৈ যাব লাগিব। সেইখন পাৰ হৈ তাৰপিছত বহুত ধুনীয়া ঠাই এডোখৰ আছে, সেই ঠাইলৈ গৈ আছোঁ। পাহাৰ সেইফালে গৈ আছে আমাৰ টিমটো, পেহী বৌ যোনটো লগৰ ভণ্টি আদি সকলোৱে গৈ আছে। ময়ো যাওঁ, ব'লক আগত লগ পাই আছোঁ। পানীৰ সুৰসুৰণি আৰু এই নৈৰ মাজে মাজে সৰু জানৰ মাজে মাজে গৈ আছোঁ। আৰু এটা কথা মন কৰিছে নাই আপোনালোকে, ইয়াত আমি যিমানে আগুৱাই গৈ আছোঁ সিমানে বম বম পাথৰ পাই আছোঁ। চাওক, ঘূৰি দিলে দেখিবা এইবিলাক পিছফালে, এইবিলাক ইমান বম বম পাথৰ। এইবিলাক বম বম মানে বহুত বম বম, তাৰমানে বুজাব নোৱাৰিছোঁ। বহুত ডাঙৰ ডাঙৰ পাথৰ আছে ইয়াত। এই পাথৰৰ মাজে মাজে গৈ আছোঁ, এটা ধুনীয়া লোকেশ্যনলৈ গৈ আছোঁ। আপোনালোকক আগতো কৈছিলোঁ, এতিয়াও কৈছোঁ, বহুত ধুনীয়া লোকেশ্যন এটালৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ' চাই থাকক, যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। ভাগৰ লাগিছে, ভালেখিনি ভিতৰলৈ আহিলোঁ। দুখন পাহাৰ অতিক্ৰম কৰি আহিলোঁ। এতিয়া দুখন পাহাৰৰ মাজত আছোঁ। এয়া বম বম পাথৰৰ মাজে মাজে দেখিছে আৰু পূৰা গৈ আছোঁ। কিমান দূৰ আগলৈ যাওঁ, গৈ থাকিম আৰু। ব'লক। মোক এৰি থৈ গৈছে। এইটো পাহাৰ ঘৰৰ পৰা দেখে বোলে বৌহঁতৰ। এইয়া এইডোখৰ জেগা ওপৰত ঘৰৰ পৰা জিলিকি থাকে। তো আজি ওচৰত পাই গ'লি। বৌহঁতে আগত টিম কৰি আছে। আমি আহি এনেকুৱা এডোখৰ জেগা পালোহি, য'ত ইয়াৰ পৰা যাবলৈ আগতে পুৰণা ৰাস্তা আছিলে, এইফালে অলপ পাৰ হৈ যাব পৰা হেৰি আছিলে হেনো। ইয়াত এতিয়া যাব পৰা নাই, আকৌ এতিয়া ৰাস্তা সলনি কৰিব লাগিব। আমি বেলেগ ফালৰ পৰা যাব লাগিব, কিন্তু আমি য'ত যাম কৈছোঁ তাত গৈহে আহিম। এইডোখৰ আছিলে জেগাডোখৰ, আমি তলৰ ফালৰ পৰা আহিছিলোঁ। এতিয়া ৰাস্তা চেঞ্জ কৰি ওপৰ ফালৰ পৰা গৈ আছোঁ। আৰু আমি হাৰ কেতিয়াও নামানো, গৈহে এৰিম জেগাত। যিহেতু ফুৰিব আহিছোঁ, চাব আহিছোঁ, কষ্ট কৰি হ'লেও আপোনালোকক দেখাব লাগিব। দেখুৱাটো মোৰ দায়িত্ব, আৰু আপোনালোকে চাই থাকক। পাহাৰ বহুত কষ্ট উঠি গৈ আছোঁ। পাহাৰ মই পিছে পিছে, দিনটো আগে আগে।
পাহাৰ 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 চবফালে ঘূৰি দিছোঁ, চাই লওক পাহাৰ পুৰা পাহাৰৰ মাজত সোমাই পৰিলোঁ। আমি ইমান দূৰ অহাৰ পিছত সকলোতকৈ ডাঙৰ পাথৰটো হ'ল এইটো। মস্ত ডাঙৰ, আপুনি কেমেৰাত যিমানটো দেখিছে তাতকৈ ডাঙৰ। ব'লা আগুৱাই যাওঁ। লোকেশ্যনত আমি হিলৰ ওপৰত উঠি মই এতিয়া অলপ চাহ তাহ খাই অলপ ৰখি লৈছোঁ। চাহ লওঁ অলপ চেফটিকৈ, বৰষুণ পৰিছে, আগলৈ যাব পাৰোঁ নাই। ভাগৰ লাগি গ'ল, গৰম উঠি গ'ল। চাই লওঁ, বৰষুণ দিছে, বৰষুণ যদি ডাঙৰকৈ নিদিয়ে তেনেহ'লে ওপৰলৈ যাম, যদি ডাঙৰকৈ দি দিয়ে আৰু নোৱাৰোঁ যাবলৈ, ঘূৰিব লাগিব, উপায় নাই। এইটো জিংগালালা হেনো, জিংগালালা পাহাৰত আহি চবে চাহ। এইফালে বিৰাট ডাঙৰ ভেটিছে দেই, এইটো বহুত ডাঙৰ। তো চৰি আপোনালোকক দেখাব নোৱাৰিলোঁ মেইন জেগালৈ, কাৰণ আমাৰ লগত সৰু সৰু ল'ৰা গৈছিলে, সিহঁতি বৰ পাথৰ বহুত আছিলে তাত, সিহঁতি বগাব নোৱাৰিলে আৰু তাতে অলপ বৰষুণ দি দিলে, পিছলো হৈ গ'ল। বৰষুণ দিয়াতে আমাৰ মোবাইল উলিয়াই ভিডিঅ' কৰিব নোৱাৰিলোঁ, কাৰণ মোবাইলটো বেয়া হৈ যোৱাৰ চান্স থাকেতো, সেইকাৰণে চৰি দেখাব নোৱাৰিলোঁগৈ আৰু। সৰু সৰু ল'ৰাবোৰ আছিলে, বেয়া নহ'ব। এতিয়া ঘৰলৈ গৈ আছোঁ, মই অলপ শ্বৰ্টকাট মাৰিছোঁ অথনি অহাৰ দৰে, যিহেতু ইফালৰ পৰা গৈছে। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ, বেয়া নাপাব আৰু। বাই বাই।